Miss Kumkum karki raja ke me kachepate dun pen kecheng senong e kachepalong dun. Lason si dipo arong supi luru lang so arong amikar sangkar karki la pendaya mati chitri atum asopi Kumkum karki artani concreter cap Karbi Anglong la penizang Karbi Anglong arada phan isi nong menang wan pilo. Non hejong jakong po achiklo Malaysia along tourism ambassador Universe International pen hibi ponra jeke me la pen ke thekere kachepate long kecheng sia nong e chepalong dun winner anong e chepalong dun lo lasi Karbi Anglong arisu ijanga tumsi tame kachari dun akinang sat dipu pen ruka sen rong par Karbi Anglong TV9 news. The first runner-up. Congratulations all the way from India. The most beautiful girl of 2023 now has found another beauty. Tourism Ambassador International Universe pageant hoisile actually moi jitu pageant kori ahisu like Miss Karbi Anglong, Miss Diva, Hunk of Assam, Miss Assam, Miss Northeast, Miss India Spark. Jetia moi Miss India Spark palo right tetia mane tat mane contestant hontok mane koa goisile je amak mane international loi jabo আমি যেতিয়া ইন্টাৰনেশ্যনেল পেজেন্টৰ কাৰণে যেতিয়া সিলেক্ট হৈছো ৰাইট তেতিয়া মানে সবক ইন্টাৰভিউ পাৰ্সোনাল ইন্টাৰভিউ লৈছে যে কেনেকুৱা ৰিপ্ৰেজেন্ট কৰিব পাৰিব ইণ্ডিয়াক নোৱাৰিব কজ ৰিপ্ৰেজেন্টিং ইণ্ডিয়া ইজ নট আ স্মল ডিল ৰাইট ইটস আ বিগ ডিল তো মানে আমাক ইন্টাৰভিউ লোৱা হৈছে আৰু সবৰ মানে এটা পাৰ্সপেক্টিভ আমাৰ ফ্যামিলিৰ পাৰ্সপেক্টিভ ফ্যামিলিয়ে পঠাব খোজে নে নাই আৰু আমাৰ নেইবাৰ্স কেনেকুৱা তো সবৰ কথা হুদা হৈছে আৰু আমাক লৈ যোৱা হৈছে আৰু খুবেই ভাল লাগিছে খুব বহুত ভাল এক্সপিৰিয়েন্স আছিলে আৰু তোমাৰ লগত আৰু তুমি মানে কনটেস্টেন্ট কোনটো আছে ইণ্ডিয়া পা কণ্টেষ্টেণ্ট এজনে যাব পায় কাৰণ এটাই ৰিপ্ৰেজেণ্টেটিভ থাকে মানে ইণ্ডিয়াক এটাই ছোৱালী ৰিপ্ৰেজেণ্ট কৰিব পাৰে আনাদাৰ কাণ্ট্ৰিত গৈ চ' ডিফাৰেণ্ট কাণ্ট্ৰি আহিছিলে 10টা কাণ্ট্ৰিৰ পৰা ছোৱালী আহিছিলে চ' ফাৰ্ষ্ট যেতিয়া গৈছিলোঁ তেতিয়া বহুত টাফ কম্পিটিটৰ আছিলে চবেই কাৰণ চবেই ফিলিপিনছ পৰা আহিছিলে জাপান পৰা আহিছিলে জাৰ্মানী পৰা আহিছিলে চ' আমি সবেই কণ্টেষ্টেণ্টে মিলি মানে ফ্ৰেণ্ডলি হৈছিলোঁ বাট এটা জেলেচি এটা আছিলে যে নাই মইহে জিকিব লাগে সেইটো বস্তুটো তো সেইকাৰণে অলপ প্ৰব্লেম ফেচ কৰিবলগীয়া হৈছে বাট ষ্টিল যিটো আমি কৰিব লাগে যিটো কষ্ট কৰি গৈছোঁ চব মনত থৈ মোকতো মনত থ'ব লাগে ন সেইবোৰ বস্তুটো চব মনত আছিলে আৰু যেতিয়া মোৰ পেজেন্টৰ ভিডিঅ' ওলাইছে তেতিয়া মই কান্দি আহিছিলোঁ তো মানে কান্দি আছিলে এইটো ভিডিঅ'টো তো মানে সব কথা মনত এনেকুৱা আহি আছিলে চ' এটাই এতিয়া লাইক ভাল লাগি আছে সবে উইশ কৰি আছে সবে কংগ্ৰেচুলেট কৰি আছে আৰু ফেম পাই আছোঁ ভালে লাগি আছে আৰু আগুৱাই যাবলৈ চেষ্টা কৰিম সেইটোতো বাছ বিগিনিং হয় আৰু বহুত ভাল লাগিছে নিজৰ ডিষ্ট্ৰিক্টত ৰিপ্ৰেজেণ্ট কৰিব পাৰিলোঁ আমাৰ মই থেংকফুল আছোঁ যে আমাৰ ডিফু অট'নমাছ কাউন্সিল তুলিৰাম ৰংহাং ছাৰ ডক্টৰ তুলিৰাম ৰংহাং ছাৰে আমাক বহুত হেল্প কৰিলে আৰু মই অট'নমাছ কাউন্সিল ডক্টৰ তুলিৰাম ছাৰ কাৰণে থেংক ইউ মানে মই ৱৰ্ডছত ক'ব পৰা নাই মই বহুত থেংকফুল আছোঁ ছাৰৰ কাৰণে যে মই যাব পাৰিলোঁ মই নিজক ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিব পাৰিলোঁ অ'কে 2023 মই মিছ কাৰ্বি আংলং পপুলাৰিটি পৰা জিতিছিলোঁ চ' তাতে জিকিছিলোঁ তাৰপাছত মিছ আছাম জিকিছিলোঁ মিছ ডিভা আছাম জিকিছিলোঁ তাৰপাছত মিছ নৰ্থ ইষ্ট জিকিছিলোঁ তাৰপাছত মিছ ইণ্ডিয়া স্পাৰ্ক জিকিছিলোঁ তেতিয়া আমাৰ এতিয়া ইণ্টাৰনেশ্যনেল পেজেণ্টো মই হেৰি জিকিছোঁ এটা জিকা পাছততো মানে কিবা আপুনি আগলৈ কিবা অলপ কণ্টেক্ট কৰিলে কিবা মানে মোৰ সৰুৰ পৰা ইচ্ছা আছিলে যে মই নিজকে টিভিত দেখিব লাগে মানে ত' বহুত ভাল লাগে চ' অফাৰ্ছ আহি আছে মই ট্ৰাই কৰিম চিৰিয়েলছ জইন কৰিবলৈ মুভি জইন কৰিবলৈ বহুত মন সেইবোৰ বস্তু চ' য়েছ
কিবা ৰিয়েলিটি শ্ব' মানে কিবা অডিশ্যন এনে দিছে নেকি? য়েছ সেইটো মুম্বাইত হ'ব অডিশ্যনছবোৰ চ' আমি মুম্বাই যাব লাগিব সেইটো কাৰণে অফাৰ্ছ আহি আছে কোনটো চেনেল? চিৰিয়েল, ZTV, কালাৰ্ছ বহুত চেনেল আছে